পোনপ্ৰথমে দুদুমণি আৰু সুমি ডাংকাটিৰ বিয়াৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ইহঁতৰ যুগ্ম যুগ্মীয়া ভালদৰে থাকে তাকে কামনা কৰিছোঁ। তো নমস্কাৰ মইনা কলিজাসকল, কি খবৰ আপোনালোকৰ চাগে ভালেই। মই পল্লৱ আৰু আপোনালোকে চাইছে দাহ বৰা ধান। তুমি আছা বাবে আছো যে মই তোমাতে তুমি হৈ বিলীন। তুমি আছা বাবে আছো যে মই আকৌ খালি তোৰ লগত নাই, আকৌ তোৰ লগত চাগে সুমি ডাংকাটি আছে নেকি? মোৰতো দেখাত এনেকুৱা লাগিছে তোৰ লগত সুমি ডাংকাটি থকাই লিখীয়া। তোমাতে তুমি হৈ বিলীন। তুমি আছা বাবে তইতো ডাংকাটি টিকা চেলে কোনতে টাইম গৈছে আৰু ডাংকাটি বিহীন তোৰ লগতনো কোন থাকিব নে চানা থাকিব? দেখাতো এনেকুৱা লাগিছে তোৰ লগত ডাংকাটিয়ে আছে। তো গছত কটা মানুহ আৰু নগাঁও ষ্টাৰ বয় একেই কথা, সিয়ে হৈছে ডাংকাটিৰ ফিউচাৰৰ হাজবেণ্ড। মোৰ শুন তুমি নহলে নাথাক। তো মই আকৌ তোৰ শুন কেনেকৈ হলো? তোৰ শুনটো চানা নাছিলে জানো? তো মই ভাবিছিলো তোৰ শুন চানা হয় বুলি, কিন্তু তোৰ শুন চানাও নহয়। তোৰ তেনেহ'লে তোৰ শুন ডাংকাটি নেকি? अरे कहना क्या चाहते हो? মই অকলে মৰিয়ে যাম, সঁচাকৈ মৰিয়ে যাম। কেলা তই মৰি গ'লে মানে চানাৰ কি হ'ব? চানাটো বিধৱা হৈ যাব। সেইকাৰণে কওঁ মদটো অলপ কমকৈ খাবি বুলি, কিন্তু এই ভাই কথা তই নুশুনহে। তইতো যিমান পাৰ সিমানে মদ খাই থাক, তোকতো দেখাতেই লাগে মদ আহি লিখীয়া। তো বন্ধুসকল, চেণ্ডাপুত যিমান চুবালে সিমানে বেছি ভাল লাগে। ঠিক তেনেদৰে ইনষ্টাগ্ৰামৰ বনপক্ষীবিলাকে যিমানে ক'লেও সিমানেই ওপৰৰ মাল বস্তুবোৰ দেখাই হিলা ভিডিঅ' বনাই থাকিব। ইহঁতক কৈ লাভেই নাই। কেলা মোক কেলে চা কেনেকৈ ওপৰৰ মাল বস্তুবিলাক ওলাই ভিডিঅ' বনাই আছে। কেলা বাইদেউ আপোনাৰ এটা বস্তুৱে ভাল লাগিছে, কেলা আপোনাৰ টেটুটো ভাল লাগিছে আৰু অলপ উলিয়াই দেখাব লাগিছে, তেতিয়া বেছি ভাল লাগিলে হেঁতেন। কেলা সেইকাৰণে মোৰ এই বনপক্ষীবিলাকক ক'বলৈ মন যায় যে সৰুতে চাগে সিহঁতি পলিঅ' কমকৈ খালে, সেইকাৰণে এনেকুৱা ধৰণৰ মক্কেলামি কৰি থাকে। বাইদেউ ইমানে যদি মক্কেলামি কৰিব মন গৈছে না, এক কাম কৰক পূৰা কাপোৰটো খুলি দিয়া, তাৰপিছত টেটুটো দেখাই থাকা, তেতিয়া আৰু বেছি ভাল লাগিব। নহ'লে কেলা তোমাক লাগিছে RD Pro Max লিখীয়া। হাতত আছে হাত ঘড়ী, কপালত আছে চাকৰি, কিন্তু বাইদেউক লাগিছে মিয়া খালিফাৰ ছেকেণ্ড কপি লিখীয়া। মানে বাইদেউ ইমানো আপুনি টিকাটো নিহিলাব, যেতিয়া টিকাটো আপোনাৰ ফাটি যাব ন, তেতিয়া ক'ব যে মই কিয় ইমান টিকা হিলাইছিলোঁ, মোৰ টিকা হিলোৱাটোৱে ভুল আছিলে যে মোৰ টিকা ফাটি গ'ল বুলি। এই বাইদেউজনীক দেখি মই এটা কথা ক'ব বিচাৰোঁ যে বাইদেউ মানে টিকাটো সৰু হৈ আছে, বাইদেউ মানে টিকাটো ডাঙৰ কৰিব বিচাৰিছে, সেইকাৰণে ৱালত মানে গহাই আছে। বাইদেউ ৱালত গহালে নহ'ব, কাৰোবাক মাতি লোৱা, আপোনাৰ টিকাত 2 থাপৰমান দি দিব, তেতিয়া আপোনাৰ টিকাটো ডাঙৰ হ'ব। ৱাও, দাড়ি থকা মাইনাচোন, ক'ৰ পৰা ওলালে হৈ এজনী? কেলা দাড়ি থকা মাইনাচোন বেলেগ কথা কৈ দিয়ে। মণ্ডলৰ পুতেকা কৈ ইয়াক কিয় ঘূৰি চাব? কেলা বাৰে কিয় ঝুমি চাব? ইয়াৰচোন দাড়ি আছে, দাড়ি নথকা দিন বেলেগ কথা, ঝুমি চালেহেঁতেন, কিন্তু এতিয়াতো দাড়ি আছে। দাড়ি থাকিলেতো ময়ো ঘূৰি নাচাওঁ, কিন্তু দাড়ি নথকা দিন ঘূৰি চালোহেঁতেন। মণ্ডলৰ পুতেকে কি ময়ো ঘূৰি চালোহেঁতেন। কিন্তু এটা কথা কচোন বাইদেউ, আপুনি এই ওপৰত মাল বস্তুত কি ভৰাই থৈছে? বেলুন ভৰাই থৈছে নে বল ভৰাই থৈছে? দেখাততো এনেকৈ লৈছে, বল ভৰাই থৈছে লিখা লাগিছে। গম পাব যেতিয়া বেজি এটা লাগি ফুটি যাব, তেতিয়া গম পাব আপুনি ল'ৰা নে ছোৱালী হয়। কেলা হিজৰাগামী কৰাও এটা লিমিট থাকে, যোনটো মানে লিমিট চেৰাই গৈছে ইহঁতি। কেলা
এক কাম কৰি মানে যদি তোৰ ছোৱালী বনিব মন গৈছে ন মেডিকেলত যা আৰু তলৰ মাৰ্বল বস্তু কাটি মেলি অপাৰেশ্যন কৰি দে তাৰপিছত তই ছোৱালী বনি যা তেতিয়া বেছি ভাল লাগিব আৰু তোকতো লাগেই কেলা ছোৱালী লিখিয়া সেইকাৰণে কৈছোঁ তলৰ মাল বস্তু কাট আৰু হিজিৰা বনি মানে ছোৱালী বনি যা তেতিয়া বেছি ভাল লাগিব এনেকুৱা ধৰণৰ হিজাগামি কৰি নাথাকিবি কেলা এনেকুৱা ধৰণৰ হিজাগামি কৰাবিলাকক কি কোৱা হয় বনৰা বুলি কোৱা হয় আৰু তোকতো দেখাতে লাগে বনৰা লিখিয়া ইয়াক ভকাচোদা ক'লে বেছি ভাল নালাগিব ইয়াক সুদূৰ ভাই নহ'লে আদি প্ৰমেক্স ক'লে বেছি ভাল লাগিব আৰু এইটো তাৰ লগত জাজ কৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তাৰ লগত বেল আইকনটো বাই দিব নতুন ভিডিঅ' আপডেট পাই থাকোঁ আজিলৈ বাই বাই আৰু ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে ইনষ্টাগ্ৰামত বেছি ভক্সুদি চলি থাকে আজিলৈ বাই বাই লাভ ইউ গাইজ